শুনিছেনে এই বলেনৰ ঘনীয়েকে পোৱালি পথালৈ পূজা চাব গ'লে আপুনিনো মোক কেতিয়া লৈ যাব পূজা চাবলৈ এইবাৰ মোক আপুনি ভাল শাৰী এখনো কিনি নিদিলে এতিয়া মই পুৰণা শাৰীখনকে পিন্ধি যাব লাগিব এই বলেনক দেখিছে ঘনীয়েকক 5000 টকীয়া দামী শাৰী কিনি দিছে আপুনিহে আজিলে মোক ভাল বস্তু এটা কিনি দিয়া নাই তোৰা এই দিন হাজিৰা কৰা পইচা কেইটা যদি তোমাক শাৰীখন কিনি দিওঁতে যায় মইনো চালমুঠি ক'ৰ পৰা যোগাৰ কৰিম তুমিয়ে কোৱাচোন হ'ব অ দাদা দাদা কিনো কৰি আছে মোৰ লগত কিবা লাগিছে নেকি অ' ভাইটি 7 যোৱাৰ এই নকবা আৰু তোৰ এই দাদাৰ দশা তোৰ নবৌক এতিয়া পূজাৰ বাবে এই দামী শাৰী এখন লাগে তাৰ বাবে মোক এতিয়া এই কালিমাৰ দৰে ডিঙি চেপি আছে কথা কৈ কৰবাত মানে ন পূজা চাব যাবিনে পূজা চাব যাবিনে পূজা চাব যাবিনে দাদা কলা শাৰী এখন লাগে তোমাকে দাদাইনো কপৰা দিব শাৰী তোমাকে দাদা কলা শাৰী এখন লাগে তোমাকে দাদাইনো কপৰা দিব শাৰী তোমাকে জমা পইচা নাইকিয়া হ'ল তুমি জানানে নব পূজা চাব যাবিনে দামী শাৰী হ'বনে নহ'ব কোৱা বুট খেতি ধান বিক্ৰী কৰি আনি দিলে তোমাক দামী শাৰী হ'বনে নহ'ব কোৱা নকৰিবি নপদু দাদাই আনি দিব দামী শাৰীটো নকৰিবি নপদু দাদাই আনি দিব জীৱনৰে সুখ হনব পূজা চাব যাবিনে কথা পাতিমে দুয়ো তাতে ৰঙৰ মেলা হ'বনে নহ'ব কোৱা জোনবাই দেশৰে সাধু কথা পাতিমে দুয়ো তাতে ৰঙৰ মেলা হ'বনে নহ'ব কোৱা ধনীয়ে ল'ব দামী গাড়ী দাদা কিনি ল'ব গাড়ী নব তুমি উঠিবানে দাদাৰ অটো গাড়ী চলি মেলি হনব পূজা চাব যাবিনে নব পূজা চাব যাবিনে নব পূজা চাব যাবিনে দাদা কলা শাৰী এখন লাগে তোমাকে দাদাইনো কপৰা দিব শাৰী তোমাকে জমা পইচা নাইকিয়া হ'ল তুমি জানানে নব পূজা চাব যাবিনে নব পূজা চাব যাবিনে